হয়, আজি দেখা গ'ল যে যিহেতু আজি ঈদৰ আগদিনাখন ৰাতি আৰু এই ৰাতি যে বিভিন্ন উদণ্ড যুৱকসকলে তেওঁলোকে চাইলেঞ্চাৰ পাত হেৰি কৰি পেলাই খুব আৱাজেৰে বাইকবোৰ চলাই থাকে খুব স্পীডত। যিহেতু আমি দেখা পাইছোঁ যে ইতিমধ্যে বহুকেইজন মানুহ মানে সঘনাই এক্সিডেণ্ট হৈ পেলাই মৃত্যু হৈ আছে। আৰু নগাঁৱৰ এজন বিশিষ্ট যুৱ নেতা আবু ইউছুফ মহম্মদ ৰায়হানুদ্দিন, তেওঁ আমাৰ মানে তেওঁৰ যিটো মানে উদ্যোগত আজি মানে আমি নগাঁৱৰ ইয়াত আমি ৰখি ৰখি মানুহখিনিক মানে আমি শ্ল'কে যাব দিছোঁ আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সম্পূৰ্ণ সহযোগ কৰিছোঁ যাতে মানুহৰ জীৱন লৈ পেলাই হেতালি নেখেলে আৰু এক্সিডেণ্ট হৈ পেলাই যাতে মানুহৰ মৃত্যু নহয় তাৰ কাৰণে আমি সকলোকে ৰখাই পেলাই আমি বাইকটো শ্ল' কৰিব দিছোঁ। আৰু কৈ আছোঁ যে অহা কাইলৈ মই সকলোকে অনুৰোধ কৰিম যাতে আমি দেখা পাওঁ যে প্ৰতিটো এবছৰ পিছে পিছে ঈদৰ সময়ত আমি দেখা পাওঁ যে বহুত আমাৰ যুৱক এক্সিডেণ্ট হৈ পেলাই মৃত্যু হয়। তাৰ কাৰণে প্ৰত্যেকটো এৰিয়াৰ ৰাইজক মই অনুৰোধ জনাম যে আপোনালোকে নিজৰ নিজৰ এৰিয়াটো আপোনালোকে নজৰ ৰাখিব যাতে কোনো ধৰণৰ উদণ্ড যুৱকসকলে যাতে বাইক চলাই পেলাই নিজৰ জীৱন যাতে তেওঁলোকে ধ্বংস নকৰে তাৰবাবে মই অনুৰোধ জনাম। হয়, আজি দেখা পালোঁ যে মোটামুটি ৰাতিপুৱা 12মান বজাৰ পৰা 11-12 বজাৰ পৰাই চাইলেঞ্চাৰৰ পাইপ খুলি পেলাই কেইটামান ডিউক গাড়ী, কেইটামান KTM আৰু কেইটামান পালচাৰ 220 মান হ'ব কিজানি। তো তেনেকুৱা কেইটামান গাড়ী 7-8টা গাড়ী ধৰক 3জনকৈ বহি আছে, হেলমেট নাই, কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই, 120ৰ পৰা 150-200 স্পীডত গৈ আছে। যাৰ কাৰণে আমি হাতত সকলোৱে বাঁহ লৈ দূৰৰ পৰা যাতে যেতিয়া দেখোঁ যে তেনেকুৱা গাড়ী আহি আছে আমি ৰাস্তাত হেৰি কৰি এনেকৈ ৰাস্তাত লাহে লাহে হেৰি দি চবেই আমি চিঞৰি দিওঁ যে গাড়ী শ্ল' কৰিব লাগে, এনে কমিব লাগে, পিছত আমি বুজাই দি আছো। কাৰণ আমি বুজাই দিয়াৰ বাহিৰেতো বাকী একো কৰিব নোৱাৰো। আমি বাৰে বাৰে ট্ৰেফিক ব্ৰাঞ্চক, নগাঁও ট্ৰেফিক ব্ৰাঞ্চক অনুৰোধ কৰি আছো, ফোন কৰি আছো, কিন্তু কোনো ধৰণৰ তেওঁলোকৰ ফালৰ পৰা পজিটিভ অহাৰে পোৱা নাই। ফোন উঠাই ঠিকেই, কিন্তু কয় কৰিম, কিন্তু কোনো ধৰণৰ হেৰি এতিয়ালৈকে এতিয়া ৰাতি 12 বাজিব। গতিকে আমি আকৌ নগাঁও জিলা প্ৰশাসনক ট্ৰেফিক ব্ৰাঞ্চক অনুৰোধ কৰিম যে এনেকুৱা উদণ্ড যুৱকসকলক যিসকলে হেলমেট নোহোৱাকৈ 120-140 স্পীডত দুৰ্ঘটনাত পতিত হৈ আছে এনেকুৱা যুৱকক নাকি লগাব লাগে। আৰু ৰাইজ ইয়াৰ ছাইডৰ ডিংগেটৰ পৰা আৰম্ভ কৰি এই বৰদোৱালৈকে ৰাইজ এতিয়া ৰাস্তাৰ কিনাৰত যিসকল ৰাইজ আছে তেওঁলোক এতিয়া শংকিত হৈ আছে এই কেইটামান উদণ্ড যুৱকৰ কাৰণে। কাৰণ বহুত বেকা বেকিকৈ গাড়ী চলাই আছে, যাৰ কাৰণে আমি ভয় খাবলগীয়া হৈছে। হাতত বাঁহ কিয় ললো? তেওঁলোকক পিটিবলৈ নহয়, আমি তেওঁলোকক ৰখাবৰ কাৰণে বাঁহ ল'ব লগা হ'ল, কাৰণ নিজৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে। বেৰিকেড সৃষ্টি কৰাৰ কাৰণে হাতত বাঁহ ল'ব লগা হ'ল। বাড়িটো কাৰোবাক আহত কৰা হোৱা নাই, আহতৰ কাৰণে আমি লোৱা নাই। আমি দূৰৰ পৰা এটা বেৰিকেড দিব লাগে, গাড়ীখিনি ৰখাব লাগে, ৰখাই পেলাই আমি বুজাব লাগে। বাছ আমি সকলো ৰাইজ একেলগে আহিছো, ওলাই আহিছো। গতিকে ৰাইজে সঁহাৰি দিছে, তাৰ কাৰণে ভাল লাগিছে যে এতিয়া অকণমান শান্ত হৈছে। যদি নগাঁৱৰ ট্ৰেফিক ব্ৰাঞ্চে, ট্ৰেফিক জিলা প্ৰশাসনে যদি অকণ নজৰ দিয়ে, মই ভাবো যে কালিৰ দিনটো অকণ শান্তিৰে আমি পাৰ কৰিব পাৰিম। মানে যি সময়ত দেখা গ'ল যে যুৱকসকলে উদণ্ড যুৱকবোৰে বাইকটো বেয়া ধৰণে চলায়, আপোনালোকে চাওক যে আমাৰ চৌপাশে যুৱকসকল আছে আৰু সেইসকলে আমি নিৰাপত্তাৰ কাৰণে প্ৰায় 12 বাজিবহি এই ল'ৰাবোৰে আমাৰ লগত সহযোগ কৰিছে। গতিকে থেংক ইউ ছ' মাছ। আমি সকলোকে ক'ম যে কোনো ধৰণৰ উদণ্ড যুৱকসকলে মানে বাইকবোৰ মানে নিয়ন্ত্ৰণ হেৰুৱাই চলাব নালাগে, যাতে লিমিটেড স্পীডৰ ভিতৰত বাইক চলায় আৰু যাতে তেওঁলোকে আপোনাৰ খুব বেছি আৱাজ দি পেলাই বাইক নচলায়, সেইকাৰণে অনুৰোধ জনাইছোঁ। আৰু বিয়াকৈ মই নগাঁও জিলা প্ৰশাসন যিসকল ট্ৰেফিক ব্ৰাঞ্চত আছে মই তেওঁলোকক অনুৰোধ জনাম, যিহেতু আজি ৰাতিৰ পৰা আমি এটা মানে এইখিনি আমি হেল্প কৰি দি আছোঁ। অহা কাইলৈ কিছুমান যুৱকসকলে তেওঁলোকে খুব মানে উৎপাত কৰি পেলাই বাইক চলাব, তেওঁলোকক নাকি লগাবলৈ আপোনালোকে আমাক হেল্প কৰিব লাগিব।